সকলোকে নব একাডেমীলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক SSC GD ৰিজাল্টৰ বিষয়ে দেখুৱাবলৈ গৈছোঁ। মেৰিট লিষ্ট অথবা SSCয়ে পাব্লিছ কৰা যিখন নটিছ তাতে আপোনালোকে ফিজিকেলৰ বাবে প্ৰিপেয়াৰ হ'বলৈ নিজৰ নামটো আছেনে নাই তাতে আপোনালোকে চেক কৰি ল'ব পাৰে। ইয়াতে চৰকাৰী ৰিজাল্ট যিটো ৱেবছাইট তাতে চাৰ্চ কৰি ল'লোঁ। আপোনালোকে অন্য অফিচিয়েল পৰ্টেলত গৈ চাৰ্চ কৰিব পাৰে। ইয়াতে ইজিলি ওলাই আছে SSC GD কনষ্টেবল 2023। ইয়াতে আপোনালোকে ৰিজাল্টত ক্লিক কৰক আৰু ৰিজাল্ট পোষ্ট ডেট 10th of July 6:32 PM। আজি পাব্লিছ হৈছে নটিছখন। ইয়াৰ তললৈ যাব আৰু ইয়াৰ ভেকেঞ্চি 26,000 দেখুৱাই আছে, যদিও ভেকেঞ্চি ইনক্ৰিজ হৈছে। ইয়াত চাৰ্ভাৰ 1 চাৰ্ভাৰ 2 এইদৰে চাৰ্ভাৰ দি থোৱা আছে আৰু ডাউনলোড অফ নটিছ এইখিনি গোটেইখিনি চাব পাৰিব। যিহেতু ৰিজাল্ট চাব সেয়ে চাৰ্ভাৰ 1 বা 2 আপোনালোকে যিকোনো এটাত ক্লিক কৰিব আৰু ইয়াতে যিখন নটিছ ওলাই আহিব ইয়াৰ চাৰ্ভাৰটো ব্যস্ত দেখুৱাইছে। তো চাৰ্ভাৰ 1ত আপোনালোকে এবাৰ ট্ৰাই কৰক। তো চাৰ্ভাৰ 1ত প্ৰপাৰলি ডাউনলোড হৈ গৈছে। তো ইয়াতে চাৰ্চ বক্স হ'ব, যদি ইয়াতে নাই আপোনালোকে নটিছখন ডাউনলোড কৰক। ডাউনলোড কৰাৰ পিছত নিজৰ নামটো ইয়াতে চাৰ্চ কৰি লওক। যদি আপোনালোকৰ নাম পাইছে তেতিয়াহ'লে আপোনালোকে প্ৰেক্টিছৰ বাবে বেছি দিন নাপাব হয়তো। তো আগৰ পৰাই এক্টিভলি যদি প্ৰেক্টিছ কৰি আছে তেতিয়াহ'লেও আৰু ভাল, আৰু যদিও কৰা নাছিল এতিয়াও আৰম্ভ কৰি দিয়ক, কাৰণ 5 কিলোমিটাৰ 24 মিনিটৰ ৰানিং কভাৰ কৰিব লাগিব। অ'কে দেন, থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।